আপোনালোকে কি কয় হে 3 দিনৰ গেলা ভাত খাই যাত্ৰা আৰম্ভ কৰিম সো গোটেইখিনি চাই থাকি Hey guys, welcome back to my YouTube channel. So আশা কৰিলো আপোনালোক ভালে আছে বহুত ভালে আছে আৰু মইতো ভালে আছো ঠিক ঠাক আৰু তো মই Morjina's vlogs YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো দেই আৰু মই একদম গোটেই ৰেডি হোৱা নাই হাফ ৰেডি হৈছো আৰু আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো মই ৰুমৰ পৰা ষ্টাৰ্ট কৰিছো দেই মানে কোড কেনেকৈ কি কৰি যাওঁ অকলে যাম তো সো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো আপোনালোকে এটলিষ্ট মোৰ লগত যাব ন সো সেইটো কাৰণে মই ষ্টাৰ্ট কৰি দিলোঁ তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে চাব কেনে পায় জনাবলৈ নাপাহৰিব কিন্তু দেই আৰু মই কাণফুলি যোৱাকালি খুলিলোঁ একচুৱেলি যোৱাকালি মানে এটা বিয়া আছিলে আশা এজনী ছোৱালীৰ বিয়া আছিলে সো তাতে গৈছিলোঁ সো আহি কেনে নাই পিন্ধা তো ঘৰত যাই কেনে মাই পিন্ধাই দিব চাই থাকক ভিডিঅ'টো দেই কেনে পাই জনাব খালি কি পুরো যোৱাকালি মৰ্ণিঙৰ ভাত দেই তো এইখিনি খাই কেনে যাত্ৰা আৰম্ভ কৰিম 6টা বাজা নাই বাৰু 6টা বজাত যাম ট্ৰেইনত যাম ট্ৰেইন কেইটাত বা আছে চোৱা নাই 8:30 মান বজাত আছে চাগে তো এইখিনি খাই কেনেহে যাত্ৰাটো আৰম্ভ কৰিম মাছ ভাজি এয়া আৰু ভাত তো চাই থাকো ঐ কি খবৰ আহিছ নতুন চাকৰি বুলি ক'লো একচুৱেলি মই ৰখি থাকোঁতে খাহীটো আহিলে মোৰ ওচৰলৈ বেক চাই আহিছিলে চাগে তথাপিও ভাবিছোঁ সময় নাযায় চ' কিনি চাকৰি ষ্টাৰ্ট কৰাই ভাল হ'ব ন এনেই একচুৱেলি ওলাইছিলোঁ ঘৰ যাবলৈ দেই মৰ্ণিঙত মানে ইণ্ট্ৰ'টো দিছিলোঁ দি কেনে ৰাস্তাত যাই কেনেও ৰখি আছিলোঁ মেবি 4:20 উঠিছোঁ উঠি কেনে আপোনাৰ 6 মেবি 10 या 15 লাইক ডেট মই ৰাস্তাত ৰখি আছিলোঁ তো বাই ফৰ্চুনেটলি মানে এনেকুৱা হ'ল মানে যোৱাকালি ৰাতিও মই মানে বাছখনত ফোন কৰিছিলোঁ দেই বাছখনক ফোন কৰাৰ পিছত তেখেতসকলে কৈছে যে ঠিক আছে 6:15 মানত মানে গোৰেজাৰৰ পৰা বাছখন ষ্টাৰ্ট দিব তো সেইটো হিচাপত যাই কেনে মই ৰখি আছোঁ 7:30-8টা বাজি গ'ল নাই পাত্তা নাই তাৰপিছত মই ফোন কৰিলোঁ ফোন কৰাৰ পিছত আপোনাৰ মানে এনেকুৱা চিটুৱেশ্যন হ'ল ন ইমান এক্সাইটেডমেণ্ট একচুৱেলি ঘৰ বুলি ক'লে বহুত এক্সাইটেডমেণ্ট হয় ন তাৰে পিছত মই আগষ্টৰ 21 তাৰিখে মেবি 20 या 21 তাৰিখে আহিছিলোঁ তো ডেৰমাহ হৈ গ'ল যোৱা নাই তো প্লাছ ঘৰত অকণমান কামো আছে ইমাৰ্জেঞ্চি যাব লগা আছিলে ছুটিও লৈছোঁ এপ্লিকেশ্যনো দিছোঁ এভৰিথিং ডান বাট মৰ্ণিং মানে যেতিয়া মই বাছখনৰ সময় যেতিয়া পাৰ হ'ল মানে অহা সময় যেতিয়া পাৰ হ'ল তেতিয়া মানে এনেকুৱা হ'ল মই বাছখনক ফোন কৰিলোঁ দেই বাছখনক ফোন কৰাৰ পিছত মানে তেখেতসকলে কৈছে যে আজি বন্ধ দিছে 24 ঘণ্টাৰ কাৰণে মোৰ ইমান বেয়া লাগিছে জানেনে ইমান বেয়া লাগিছে মানে ভাষা নাই এতিয়ালৈকে মই শ্বেয়াৰ্ড হৈ আছোঁ কাৰণ মানে যিয়ে নহওক ঘৰত যোৱা কথা শুনিলে বহুত এক্সাইটেডমেণ্ট হয় ন মানে স্পেচিয়েলি বাহিৰত যোনবিলাকে থাকে সেইবিলাকে বুজি পাব যে ঘৰত যোৱা কথাটো ভাবিলে মানে কেনেকুৱা ফিল হয় তাৰে পিছত তাৰে পৰা মানে ৰাস্তাত ৰখি মই 8:30 মান বজাত মানে গাড়ী নাপালোঁ বহুত ট্ৰাই কৰিলোঁ যে এটলিষ্ট টংলাকলৈকে যদি যাব পাৰোঁ তথাপিও মানে ট্ৰেইনেদি যাব পাৰিম আমাৰ সিফালেতো বন্ধ দিয়া নাই অকল বিটিআৰডিতহে বন্ধ দিছে তো সেইটো কাৰণে বহুত ট্ৰাই কৰিলোঁ বাট নোৱাৰিলোঁ জানেনে ইমান দুখ লাগিছে আৰু খোৱা বোৱা বস্তুবিলাক যিমান যি থাকিলেও ঘৰ যোৱা বুলি ক'লে চব শেষ কৰি যোৱা যায় ন আকৌ আহি কিনে নতুনকৈ লোৱা যায় তো কিন্তু মানে কি হ'ল সেনেকুৱা হ'ল মোৰ চিটুৱেশ্যনটো কেতিয়াও এনেকুৱা নহয় দেই ইবাৰে ফাৰ্ষ্ট হৈছে এনেকুৱা চিটুৱেশ্যন ইমান মানে বেয়া লাগিছে লাষ্টত আহি কিনে 8টা বজাত আহি কিনে শুলোঁ দেই ফোন অফ কৰি পূৰা চাগে 2 ঘণ্টামান অফ কৰি কিনে ফোনটো অফ কৰি কিনে মই শুই গ'লোঁ শুই যোৱাৰ পিছত কোনে ফোন কৰিছে মই গম নাপাওঁ
খং নুঠিব নেকি? ইমান বেয়া লাগিছে, বাছটো নাই, প্লাছ টংলাকলৈকে যাব নাপালোঁ। কেতিয়াবা মানুহৰ হেল্প খুজিলেও মানুহবিলাকে হেল্প কৰিব নোখোজে ন, স্পেচিয়েলি বিপদৰ সময়ত। আপুনি যেতিয়া বিপদত পৰে ন, তেতিয়া মানুহবিলাকে মানে নাচায় আৰু দেই। তো সেনেকুৱা চিটুৱেশ্যন, আৰু নিজৰ লগত যিহেতু বাইক চাইক স্কুটি একোৱে নাই, তো সেইটো কাৰণে আৰু মন দুখ কৰিনো কি কৰিম, উপায়টো নাই। গাড়ী বন্ধ যিহেতু, গাড়ী চাড়ী নাই নিজৰ লগত, চ' সেইটো কাৰণে আৰু এৰি দিলোঁ আজি যোৱাটো। মানে মে বি কালি যাম, কালি মৰ্ণিং। তথাপিও ক'ব নোৱাৰোঁ কি হয় কি নহয়, গম নাপাওঁ। তথাপিও কালি যাম বুলি ভাবি থৈ দিছোঁ। চাগে আপোনাৰ 10-11টা পাৰ হ'ল। কিন্তু খালোঁ, মাছ ভাজি 2টা আছিলে। যদি নোযোৱা হ'লোঁ হয় তেতিয়াহ'লে থৈ দিলোঁ হয় আৰু বনাব নালাগিলে হয়। বাট কি কৰিম, উপায় নাই, খাই দিলোঁ। চ' এতিয়া আকৌ কিবা বনাওঁ, কিবা হয় নাজানো। বনাব চনাব মনো নাই, খাবও মন নাই, একো কৰিব মন নাই। লাল চাহ, বিস্কিট, পাপৰ। কান্দো লাগিছে জানেনে, একদম কান্দো লাগিছে। মা আহিম বুলি কৈছিলে, বৰপেটা ৰোডক লগি। মাও আহি কেনে অকলে আহি কেনে ঘূৰি যাব। বৰ বেয়া লাগিছে। ৰঞ্জন দৈমাৰী বুলি কয় যে, তেখেতৰ কাৰণে একচুৱেলি 24 আৱাৰ্ছ বন্ধ দিছে দেই। তো সেইটো কাৰণে এতিয়া BTRDৰ জানেই কেনেকুৱা মানুহ, কি বুলি কয়, প্ৰকৃতিৰ দাস বুলি কয় ন, মানে চিটুৱেশ্যন য'ত যেনেকৈ যায় মানুহবিলাকৰ ত'ত তেনেকুৱাকেই মানে সামৰি খায়। সেইটো কাৰণে চ' আজি আৰু একো নকওঁ, ইমানখিনিতে ক্ষান্ত কৰিম, এণ্ড কৰিম। চ' টাটা বাবাই। ভিডিঅ'টো চাই কেনে পালে জনাব। টাটা বাবাই, টাটা বাবাই, টাটা বাবাই, টাটা বাবাই, টাটা বাবাই।